Hey guys, welcome back to my YouTube channel. আৰু আজি মই বনাব লৈছো গাহৰি মাংস আৰু তিল আৰু ইফালে কবি লাই পাত আলু বইল কৰি আৰু সালাড এখন বনাম আৰু বিলাহী কাজু লগাই তেনেকৈ চাটনি এটা বনাম পিয়াজ এটা বাকলি এৰাই ললো এতিয়া কাটো আৰু জলকীয়া ইমান নিদো জলকীয়া হাতটা লৈছো বইল কৰিব লোৱা আলু কেইটা দুফাল কৰি দিওঁ সোনকালে সিজিব আৰু খালি নহৰু এটা সৰুকৈ কাটি দিম আৰু তিলখিনি ভাজি থৈ আছিল এতিয়া গুড়ি কৰি ল'ব তিলখিনি গুড়ি কৰি ললো গাহৰি তিল বনাবৰ কাৰণে ৰেডি কৰি লৈ গাহৰি মাংস আৰু এইটো আদা নহৰু পেষ্ট তেজপাত আৰু এইটো অকণমান পাঁচফোৰণ আৰু ইফালে জিৰা কেঁচা জলকীয়া পিঁয়াজ হালধি নিমখ ধনিয়া পাউডাৰ ৰেড চিলি অকণমান জিৰা পাউডাৰ আৰু এইটো নহৰুটো অকণমান কাটি লৈছোঁ আৰু তিলটো অলপ ভাজি লৈছোঁ ভাজি লৈ উঠি গুড়া কৰি লৈছোঁ আৰু ইফালে কবি লাই পাত আলু বইল কৰিম আৰু এইখিনি সালাড বনাম কবি বিট গাজৰ কেঁচা জলকীয়া পিঁয়াজ ইফালে কেৰাহীটো গৰম হৈছে তেল দিছোঁ তেল বেছি দিব নালাগে যিহেতু গাহৰি মাংস তেল ওলায় আৰু তিলটো মানে অকণমান তেলিয়াই হয় সেইটো কাৰণে মই তেল বেছি নিদিওঁ কমকৈ দিছোঁ তেলখিনি গৰম হৈ গ'ল এতিয়া দিম ফ্লেমটো মিডিয়াম ফ্লেমত থ'ব লাগিব আৰু ইফালে দি দিছোঁ পিঁয়াজ অলপ ব্ৰাউন হোৱালৈকে ভাজি থাকিব লাগিব পিঁয়াজখিনি এতিয়া অকণমান ব্ৰাউন হ'ব কালাৰটো উঠিব তেতিয়া জলকীয়াখিনি দি দিম অকণমান ব্ৰাউন হৈছে এতিয়া জলকীয়াখিনি দি দিম আৰু নহৰুখিনি গোটাকৈ কাটি থৈছোঁ সেইখিনি দি দিম আদা নহৰু পেষ্টখিনি দি দিওঁ আৰু ইফালে হালধি আছিল হালধিখিনি দি দিওঁ হালধি নিমখ দি দিলোঁ আৰু মছলাখিনিও একেলগে ভাজিম জিৰা এইখিনি জিৰা দিছোঁ আৰু অকণমান ৰেড চিলি আৰু এইখিনি ধনিয়া পাউডাৰ এতিয়া এইখিনি ভালদৰে ভাজি লওঁ
ধুনীয়াকৈ উতলি আছে। এতিয়া ধুনীয়াখিনি দি দিওঁ। মানে চব্জিখিনি কাটি লওঁ। ইফালে চালাড হৈ গ'ল ৰেডি। বইল চব্জিখিনিও হৈ গ'ল। এইটো চাটনি বনাম, তাৰ কাৰণে এইখিনি ৰেডি কৰি ল'লোঁ। তিনিটা লৈছোঁ আৰু ইফালে আদা লৈছোঁ, নহৰু আৰু শুকান জলকীয়া আৰু ধনিয়া। ইফালে বিলাহীখিনি ভাজি ল'লোঁ। বিলাহী, পিঠাগুড়ি, মাছ। বিলাহীখিনি সিজি গ'ল, এইটো কাৰণে পানী দি দিলোঁ। উতলিলে মাছখিনি দি দিম আৰু কৰি থৈছোঁ। মাছ ফ্ৰাই কৰাখিনি নেদেখালোঁ আৰু সকলোৱেতো জানে মাছখিনি কেনেকৈ ফ্ৰাই কৰে। ইফালে পিঠাগুড়িখিনি গুড়ি কৰি থৈছোঁ। ধৰিছে, এতিয়া মাছখিনি দি দিওঁ। ছয় মিনিটৰ পাছত পিঠাগুড়িখিনি দি দিম। এতিয়া ধনিয়াখিনি দি দিওঁ। পিঠাগুড়িখিনি পানী দি গুলি লৈছোঁ যাতে গোটা হৈ নাথাকে। শুকানকৈ দিলে অকণমান গোটা গোটা হৈ থাকে আৰু এনেকৈ পানী দি গলাই ল'লে গোটা বান্ধি নাথাকে, ধুনীয়াকৈ মিহলি হৈ যায়। এতিয়া পিঠাগুড়িখিনি দি দিওঁ। পিঠাগুড়িখিনি ঢালি দিয়াৰ টাইমত এনেকৈ লৰাই থাকিব লাগে। ইফালে আলুখিনি বইল হৈ গ'ল আৰু বাকলিখিনি এৰুৱাই ল'লোঁ পিটিকা বনাবৰ কাৰণে। জলকীয়া দিছোঁ আৰু আদা অকণমান দিছোঁ আৰু ইফালে ধনিয়া অকণমান দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ আৰু কেঁচা সৰিয়হ তেল অকণমান দিছোঁ আৰু নিমখ যিমানখিনি লাগে সিমানখিনি নিমখ দিছোঁ। এইখিনি পিটিকি লওঁ ধুনীয়াকৈ। ইফালে ৰেডি হৈ গ'ল বইলখিনিও, আলু পিটিকা আৰু এইটো লাই শাক আৰু এইটো কবি বইল। ইফালে পিঠাগুড়িখিনি হৈ গ'ল আৰু ইফালে চাটনিৰ কাৰণে বিলাহী, নহৰু, শুকান জলকীয়া আৰু আদা কাটি থৈছিলোঁ, এইখিনি এতিয়া অকণমান ৰিফাইন দি ভাজিম। অকণমান ৰিফাইন দিম। গৰম হৈছে, এইখিনি দি দিওঁ। পাপৰখিনি ভাজি লওঁ, তেলখিনি গৰম হৈছে আৰু ইফালে পাপৰখিনিও ভাজি হৈ গ'ল ৰেডি। আৰু এইখিনি চাটনি বনাবৰ কাৰণে অকণমান ভাজিছিলোঁ, এইখিনিও হৈ গ'ল। এইখিনি হৈ গ'ল চাটনিখিনি মিক্সাৰত দি ল'লোঁ। খানা ৰেডি হৈ গ'ল। এইটো গাহৰি মাংস তিল দি বনাইছোঁ আৰু এইটো চালাড আৰু এইটো মাছ, বিলাহী আৰু পিঠাগুড়ি আৰু এইটো চাটনিটো আৰু এইটো বইল চব্জিখিনি ৰেডি হৈ গ'ল। এতিয়া খাব লাগে। খানা হৈ গ'ল ৰেডি। এতিয়া খাম ধুনীয়াকৈ। এতিয়া খাওঁ আৰু কেনেকুৱা হৈছে চাওঁ, টেষ্ট কৰি। গাহৰি তিলৰ লগত ট্ৰাই কৰিছোঁ। আলু পিটিকাৰ লগত ট্ৰাই কৰিছোঁ। আলু পিটিকাটো মজা আছে। এনেও বইল খাই ভালে লাগে। চাটনিটো মজা আছে। আজি যিহেতু ঠাণ্ডা বতৰ, ভাবিলোঁ গাহৰিকে খাওঁ, সেইটো কাৰণে গাহৰি তিল বনাই ল'লোঁ। কবি বইল এবাৰ মাছ, বিলাহী, পিঠাগুড়িৰ লগত ট্ৰাই কৰি চাওঁ।
গোটেইখিনি খানা মজা হৈছে খাই মজা লাগিছে খাই হৈ গ'ল মোৰ ओके गाइस भात खाइ उठि এতিয়া ৰুমত আহিলো আৰু আজি ৰেচিপিটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আপোনালোকে ট্ৰাই কৰি চাব বহুত টেষ্টি লাগে গাহৰি মাংস তিল দি বনালে খাই ভাল লাগিল মই নিজে ট্ৰাই কৰিলো আজি বনাবলে আৰু আপোনালোকে ট্ৰাই কৰি চাব কেনেকুৱা লাগে কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিৰ ভিডিও এইখিনি আছিল নেক্সট এটা ভিডিওত লগ পাই আছো টাটা বাই বাই